ট্ৰেডিং কি অনলাইন ট্ৰেডিং ময়ো নাজানো এইটো বিষয়ে, কাৰণ কিয় মই সেই ট্ৰেডিংটো দেখাও নাই আৰু অনলাইন ট্ৰেডিঙত মানে মই অভ্যস্ত হোৱা নাই বা মই দেখাও নাই, শুনিছোঁহে। অনলাইন ট্ৰেডিঙৰ কথা কোনোবাই ক'ব আহিছিলে নেকি আপোনাৰ? নাই, মোক ক'ব অহা নাই, কিন্তু মই পেপাৰত পাইছোঁ বা আপোনালোকৰ টিভিত পাইছোঁ যে কিবা অনলাইন ট্ৰেডিং। মই এইটো আকৌ কি? মই জানো যে এমাজন, ফ্লিপকাৰ্ট এইবোৰত আমাৰ মানে চেল্ফ হেল্প গ্ৰুপৰে আমাৰ বহুত সামগ্ৰী বিক্ৰী কৰে। মই আকৌ সেইটো ভাবিছিলোঁ, বোলে এমাজন, ফ্লিপকাৰ্টতো আমাৰ বহু সামগ্ৰী বিক্ৰী কৰে, এইটোত আকৌ কি গণ্ডগোলটো হ'ল? এই পিছত ভাবিলোঁ, দেখিলোঁ যে নহয়, ইয়াত কোনো কিনা বেচা ট্ৰেডিং নহয়, ইয়াতে ট্ৰেডিং নহয়, এইটো অনলাইন ব্লেকমেইলিং। গতিকে এই অনলাইন ব্লেকমেইলিং যিসকলে কৰি আছে, নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ স্থিতি স্পষ্ট কৰিছে। আগন্তুক দিনত নিশ্চিত ওপৰত তেওঁলোকে সকলোৱে জেলৰ ভাত খোৱাটো ডাঙৰ কথা নহয়, কিন্তু টকাবোৰ ঘূৰাই আনিব লাগিব। টকাবোৰ, কাৰণ জেলৰ ভাত খালেতো তেওঁ আৰামত থাকিলে কিছু দিন, তাৰপিছত আকৌ জামিন হৈ আহিব। ভাৰতৰ যিটো আইন ব্যৱস্থা, গতিকে জামিনো হৈ আহিব। কিন্তু মই ভাবোঁ যে অন্ততঃ তেওঁলোকক জেলত নিক্ষেপ কৰাৰ আগে আগে তেওঁলোকৰ চ'ৰ্চ টকাসমূহ য'ত য'ত আছে, সেই টকাসমূহ য'ত য'ত আছে আৰু যিসকলে প্ৰকৃত তেওঁলোকৰ মানে হোৱাইট মানিৰে যিসকলে খুলিছিলে, তেওঁলোকৰ টকাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিসকলে ব্লেক মানি দি পেলাই অনলাইন ট্ৰেডিঙত কৰিছিলে, সেই টকাখিনি আমাৰ চৰকাৰে ৰাজত আনিব লাগে। কেইবাখনো অভাৰব্ৰিজ বনাব পাৰিম, কেইবাখনো নতুন মডেল অংগনবাদী কেন্দ্ৰ বনাব পাৰিম। যিসকলে বৈধভাৱে জমা থৈছিলে, ইনকাম টেক্সৰ তেওঁলোকৰ ফাইলত হিচাপ আছে, তেওঁলোকৰ পইচাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিসকলে অবৈধভাৱে জমা কৰিছিলে, সেইসকলৰ পইচাটো আমাৰ অসম চৰকাৰে ৰাজত আনি পেলাই আমাৰ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিব লাগে।